Hello guys, welcome to our YouTube channel exams. ইয়াতে আমি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে কুৱেশ্যন এনচাৰ ডিছকাছ কৰোঁ। চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হাউ মেনি আৰ্টিকলছ ৱেৰ দেয়াৰ অৰিজিনেলি ইন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ইণ্ডিয়ান কনষ্টিটিউশ্যনত আৰ্টিকল কিমান আছে? 395, কিন্তু বৰ্তমান হৈছে 448, অলপমান বাঢ়ি গৈছে। কিন্তু যদি এক্সামত আপোনালোকৰ 448 আহে তেতিয়াহ'লে 448 দিব, যদি 395 আহে 395 দিব। বেছিভাগ 395 অহাৰ চান্স থাকে। 395টা আৰ্টিকল আছে, ঠিক আছে। নেক্সট কুৱেশ্যন হ'ল হোৱাট আৰ্টিকল ইজ ৰিলেটেড টু ইকুৱেলিটি বিফৰ ল। ইকুৱেলিটি বিফৰ ল মানে সমান বিধি কোনটো আৰ্টিকলত আছে? আৰ্টিকল 14ত আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল which article is related to abolition of untouchability. আনটাচেবিলিটিৰ বহিষ্কাৰ কৰা কোনটো আৰ্টিকলত পৰে? এইটো আৰ্টিকল আপোনাৰ 17ত পৰে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল which article is related to asset bill. এছেট বিলটো আপোনালোকে মানি বিল বুলিও ধৰিব পাৰে। চ' কোনটো আৰ্টিকলত মানি বিলৰ কথা উল্লেখ আছে? আৰ্টিকল 111 ওপৰত উল্লেখ আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল হাউ মেনি শিডিউলছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। মানে কনষ্টিটিউশ্যন মানে ইণ্ডিয়া বা ইণ্ডিয়ান কনষ্টিটিউশ্যনত কিমান শিডিউল আছে? 12 শিডিউল, 12টা শিডিউল আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল চিটিং এই সুপ্ৰিম কোৰ্ট ৱাজ কলকাতা ইজ এ পাৰ্ট অফ। কলকাতা সুপ্ৰিম কোৰ্ট কেতিয়া কোনটো এক্টৰ দ্বাৰা আহিছিল? ৰেগুলেটিং এক্ট 1773 ৰেগুলেটিং এক্টৰ দ্বাৰা কলকাতাত সুপ্ৰিম কোৰ্টৰ স্থাপন হৈছিল, ঠিক আছে। এতিয়া দিল্লীত হৈছে। হাউ মাছ টাইম ইট টুক ফৰ কনষ্টিটিউশ্যন এছেম্বলি টু ফাইনেলাইজ দ্য কনষ্টিটিউশ্যন। কিমান সময় লাগিছিল ভাৰতীয় সংবিধান তৈয়াৰ হওঁতে? ইণ্ডিয়ান কনষ্টিটিউশ্যন 2 years 11 months 18 days, 2 বছৰ 11 মাহ 18 দিন। নেক্সট কুৱেশ্যনটো হ'ল হু এপইণ্টেড দ্য জাজ অফ দ্য সুপ্ৰিম কোৰ্ট। কোনে এপইণ্ট কৰে সুপ্ৰিম কোৰ্টৰ জাজবিলাক? প্ৰেচিডেণ্ট। এতিয়া বৰ্তমানৰ জাজটো কমেণ্ট কৰি লিখি দিব। হুইচ অফ দ্য ফলোয়িং ইজ নট এ কনষ্টিটিউশ্যনেল বডি। কোনটো কনষ্টিটিউশ্যনেল বডি নহয়? আপোনালোকে জানে ইলেকশ্যন কমিশ্যন হয়, প্লেনিং কমিশ্যন হয়, ইণ্টাৰ ষ্টেট কাউন্সিল হয়, কেৱল এইটো নহয়। নেশ্যনেল এডভাইজৰী কাউন্সিল, মানে উত্তৰটো হ'ব আপোনাৰ নেশ্যনেল এডভাইজৰী কাউন্সিলটো কনষ্টিটিউশ্যনেল বডি নহয়, ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন এম্পাৱাৰ দ্য পাৰ্লিয়ামেণ্ট টু ফৰ্ম এ নিউ ষ্টেট বাই এলাৰ্টিং দ্য বাউণ্ডাৰীজ অফ এক্সিষ্টিং ষ্টেট। কোনটো আৰ্টিকলত ষ্টেটৰ বাউণ্ডাৰীৰ কথা উল্লেখ আছে? আৰ্টিকল 3, 3 নম্বৰ আৰ্টিকল। আৰ্টিকল 1, 2, 3, 4 ৰিলেটেড টু ষ্টেটে ইউনিয়ন অফ ষ্টেট, ঠিক আছে। তাৰে ভিতৰত আৰ্টিকল 3 যোনটো আছে সেইটো বাউণ্ডাৰীৰ কথা উল্লেখ কৰা আছে, ঠিক আছে। থেংক ইউ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে, ঠিক আছে। ধন্যবাদ।